হয় আমি অসমীয়া সংস্কৃতিয়ে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ আকাশবন্তি প্ৰজ্বলন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰতি বছৰে যেনেকৈ আকাশবন্তি প্ৰজ্বলন কৰে ঠিক এইবাৰো তেনেকৈ আকাশবন্তি প্ৰজ্বলন কৰিব যদি মহামাৰীৰ কৰোণাৰ বাবে অকণমান কিছু দূৰত্ব ৰক্ষা কৰি পেলাই এইবাৰ আকাশবন্তি প্ৰজ্বলন কৰাৰ ব্যৱস্থা কৰিছে। গতিকে আপোনালোকক সেই অনুষ্ঠান প্ৰত্যক্ষভাৱে দেখুৱাবলৈ আমি প্ৰয়াস কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আহক আমি সেই সুন্দৰ দৃশ্য প্ৰত্যক্ষ কৰোঁ।
67 বছৰ পৰিক্ৰমাৰে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ এই আকাশবন্তি যি কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি সত্ৰৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা 21 পুৰুষ উদ্ধাৰৰ অৰ্থে যিটো পদ্মপুৰাণত উল্লেখ আছে সেই অনুসৰি আমাৰ সত্ৰীয়াসকলে তথা সত্ৰানুৰাগীসকলে অনুভৱ কৰে যে তুলসীৰ আকাশবন্তি প্ৰজ্বলন কৰিলে 21 পুৰুষ উদ্ধাৰ হয় আৰু সেই পৰম্পৰা আজিও এই অনুষ্ঠান কৰা হৈছে।